অনুসৰি এটা নিৰ্দিষ্ট ত্ৰিভুজৰ সদৃশকৈ এটা ত্ৰিভুজ অংকন কৰিব লাগে। To construct a triangle similar to a given triangle as per given scale factor. আমি এটা এক্সাম্পল লওঁ। 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। মানে ইয়াত যোগ দিয়া মতে যিটো ত্ৰিভুজ আমি বনাই ল'ম এই ত্ৰিভুজটোৰ 2/3 গুণ এটা ত্ৰিভুজ আমাক বনাব লাগে, সদৃশ ত্ৰিভুজ অংকন প্ৰণালীত প্ৰথমতে BC ৰেখাখণ্ড আঁকা হ'ল যাতে BC 6 সেন্টিমিটাৰ। ইয়াত 6 সেন্টিমিটাৰ বাহুটো আমি আগতে বনাই ল'ব লাগিব। স্কেলৰ সহায়ত আমি 6 সেন্টিমিটাৰ বাহুটো বনাই ল'ম। তাৰপিছত B বিন্দু কেন্দ্ৰ কৰি ইয়াত নাম দিলোঁ BC বাহুটোৰ দুই প্ৰান্ত। তাৰপিছত B বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকা হ'ল। B বিন্দু কেন্দ্ৰ কৰি স্কেলৰ সহায়ত আমি যোগ লৈ 5 সেন্টিমিটাৰ B বিন্দু কেন্দ্ৰ কৰি এডাল বৃত্তচাপ অংকন কৰা হ'ল আৰু C বিন্দু কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বৃত্তচাপ অংকন কৰা 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বৃত্তচাপ অংকন কৰা হ'ল আৰু এই বৃত্তচাপ দুটাই ছেদ কৰা বিন্দুটো এৰে নামকৰণ কৰিলোঁ আৰু AB AC সংযোগ কৰি দিলোঁ। এতিয়া ABC ত্ৰিভুজটো হ'ল আমাৰ দিয়া ত্ৰিভুজটো। এতিয়া BCৰ আনটো ফালে BC এর অপোজিট সাইডত BC B বিন্দু কেন্দ্র করে এডাল রশ্মি অঙ্কন করা হল। AX রশ্মি অঙ্কন করা হল। এই রশ্মিটার BX রশ্মিক BX রশ্মির উপর তিনটা বিন্দু লোৱা হল B1 B2 আর B3। এই তিনিটা রশ্মি তিনিটা বিন্দুৰ মাজত সমদূৰত্ব সমান দূৰত্বত লোৱা হল B1 B2 B3। এতিয়া B3C সংযোগ কৰা হল B3C সংযোগ কৰা হল। এতিয়া যেহেতু ত্রিভুজটো 2/3 গুণ গতিকে ইয়াৰ B2ৰ পৰা এডাল ৰেখা BC লৈ টানিব লাগিব যিটোৱে B3Cৰ সমান্তৰাল হয়। গতিকে B3Cৰ সমান্তৰাল এডাল ৰেখা বনাই লওঁ। এতিয়া সমান্তৰাল ৰেখাটো টনাৰ পিছত BC D বিন্দুত ছেদ কৰে। এতিয়া ডিৰ পৰা C এর সমান্তৰালকৈ এডাল ৰেখা টানিব লাগিব আকৌ এইটোৱে ABক E বিন্দুত ছেদ কৰিব। এতিয়া এচিৰ সমান্তৰালকৈ ৰেখা অঙ্কন কৰা ABক E বিন্দুত ছেদ কৰিলে। এতিয়া ত্ৰিভুজ BDE ত্রিভুজ BDE হল আমার নির্ণয় আঁকিবলগীয়া 2/3 অনুপাতত আঁকিবলগীয়া ত্রিভুজ। আগৰ দৰে আকৌ বেলেগ এটা এক্সাম্পল লৈছোঁ।
5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। এতিয়া অঙ্কন প্ৰণালীটো আগৰ দৰে ABC ত্ৰিভুজ এটা বনাই লোৱা হ'ল। ইয়াৰ BC বাহু 7 সেন্টিমিটাৰ, AB বাহু 5 সেন্টিমিটাৰ, AC বাহু 6 সেন্টিমিটাৰ। এতিয়া এর বিপৰীত ফালে BCৰ লগত হুকমকোণ হোৱাকৈ BX এডাল ৰশ্মি অঙ্কন কৰা হ'ল। এই BX ৰশ্মিডালৰ ওপৰত যেহেতু ইয়াত হৰ আৰু লব 7/5 আছে, গতিকে ডাঙৰ লবটো ইয়াত ৰশ্মিটোৰ ওপৰত 7টা ভাগ লোৱা হ'ব, সমান সমান ভাগ। 1 7টা ভাগ লোৱা হ'ল। এইটো নামাকৰণ কৰিলো B1 B2 B3 B4 B5 B6 B7। এতিয়া B7 চিৰ লগত সংযোগ নকৰি ইয়াত 5 হৰটো 5 আছে, গতিকে B5 C সংযোগ কৰিম। B5 C সংযোগ কৰিলো। এতিয়া B5 চিৰ সমান্তৰালকৈ B7ৰ পৰা ৰেখাডাল BCৰ বৰ্ধিত অংশ কাটিব, গতিকে সমান্তৰালকৈ আঁকিব লাগিব। তাৰপিছত এই বিন্দুটোৰ নাম দিয়া হ'ল D। এতিয়া ACৰ সমান্তৰালকৈ D বিন্দুৰ মাজেৰে আকৌ এটা ৰেখা অঙ্কন কৰিব লাগিব, যিটোৱে B এর বৰ্ধিত অংশ কাটিব আৰু এইটো সমান্তৰালকৈ বনাব লাগিব। বৃত্ত চাপ দুটাই ছেদ কৰা অংশ মাজেৰে পিছত এইটো বিন্দুৰ নাম E ৰখা হ'ল। এতিয়া BDE হল আমাৰ নিৰ্ণয় 7/5 অনুপাতত থকা ত্ৰিভুজ। এইখিনি মন কৰিবলগীয়া কথা হ'ল যে যদি অনুপাতটো লবটো ডাঙৰ হয়, হৰতকৈ ডাঙৰ হয়, তেনেহলে নতুনকৈ হোৱা ত্ৰিভুজটো আগৰ ত্ৰিভুজটোৰ বাহিৰত হ'ব, আৰু যদি লবটো সৰু হয় হৰতকৈ, তেনেহলে আগৰ ত্ৰিভুজৰ ভিতৰত নতুন ত্ৰিভুজটো হ'ব, যেটো আগৰ এক্সাম্পলটোৱে তেনেকুৱা হৈছিল, কিন্তু এইটো লবটো ডাঙৰ হোৱাৰ বাবে এই বাহিৰত ওলাইছে। থেংক ইউ।